যোৱাকালি 15 ডিচেম্বৰ 2021 কাৰ্বি আংলং ফিল্ম আৰ্টিষ্ট আৰু সদূৰ গুৱাহাটীৰ পৰা অহা জুবিন গাৰ্গ 11ৰ মাজত ফ্ৰেণ্ডলি ফুটবল মেচ হৈ গ'ল। জুবিনে কাৰ্বি আংলঙত আহি কাছা ষ্টেডিয়ামত ভৰি দিলে। কি ক'লে শুনক। জুবিনে য'তে যায় ফুটবল থাকিবই, জুবিনে যলৈ যায় ফুটবল খেলিবই। কথাষাৰ বহুত ভাল পাইছোঁ, কাৰণ অসমত কিছুমান এচাম যুৱক যুৱতীসকলে ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ স্বাস্থ্যৰ অৱনতি বা প্ৰাণহানি কৰালে। ইয়াৰ বিৰুদ্ধে সচেতন কৰিবৰ কাৰণে এই ফুটবল মেচটো খেলা হৈছে। গতিকে জুবিনক এই গানটো মই যোৱাকালি খেলোঁতে গাম বুলি ভাবিছিলোঁ, কিন্তু সময়ৰ অভাৱ হ'ল। গতিকে আজি মোৰ চেনেলত মোৰ ভিডিঅ'ত আপোনালোকে শুনিব। দীৰ্ঘায়ু কামনা কৰিছোঁ তোমাৰ জুবিন দা, তুমি অসমীয়াৰ হিয়াৰ আমঠু জুবিন দা। কাৰ্বি পাহাৰৰ মৰম তোমালৈ সদায় থাকিব, কাৰ্বি পাহাৰৰ মৰম তোমালৈ সদায় থাকিব, সদায় থাকিব, সদায় থাকিব। না 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 কাৰ্বি পাহাৰত আহি আজি কাছা ষ্টেডিয়ামত দিলে ভৰি, কাৰ্বি ডেকা গাভৰু জাকে জাকে আহি আদৰি। কাৰ্বি পাহাৰত আহি আজি কাছা ষ্টেডিয়ামত দিলে ভৰি, কাৰ্বি ডেকা গাভৰু জাকে জাকে আহি আদৰি। খেলিছে ফুটবল, খেলিছে ফুটবল, খেলিছে ফুটবল, খেলিছে ফুটবল, দৌৰিছে হেয়া ভাগৰি পৰা নাই। দীৰ্ঘায়ু কামনা কৰিছোঁ তোমাৰ জুবিন দা, তুমি অসমীয়াৰ হিয়াৰ আমঠু জুবিন দা। না 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 না। এচাম যুৱক যুৱতী অসমত আজি ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্য সেৱন কৰিলে স্বাস্থ্যৰ অৱনতি, তাকেই সাৱধান কৰি খেলিছে ফুটবল, খেলিছে ফুটবল, খেলিছে ফুটবল, খেলিছে ফুটবল, খেলিছে ফুটবল, দৌৰিছে হেয়া ভাগৰি পৰা নাই। দীৰ্ঘায়ু কামনা কৰিছোঁ তোমাৰ জুবিন দা, তুমি অসমীয়াৰ হিয়াৰ আমঠু জুবিন দা। কাৰ্বি পাহাৰৰ মৰম তোমালৈ সদায় থাকিব, সদায় থাকিব, সদায় থাকিব। দীৰ্ঘায়ু কামনা কৰিছোঁ তোমাৰ জুবিন দা। এয়া জুবিন দালৈ মই এটি গীতেৰে আদৰিছোঁ। যোৱাকালি খেলাৰ পিছত একেলগে
গাম বুলি ভাবিছিলোঁ, কিন্তু সময় অভাৱ হ'ল। যিয়ে নহওক জুবিন দা আৰু দীৰ্ঘায়ু হওক কামনা কৰিছোঁ, আৰু আমাৰ কাৰ্বি পাহাৰলৈ যেন আৰু বাৰে বাৰে খেলিবলৈ আহে। ধন্যবাদ। কাৰ্বন।